নমস্কাৰ সকলোলৈ। মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যত চলি আছে অমৃত কলহ যাত্ৰা। যোৱা ইংৰাজী ৩-১০-২৩ তাৰিখে শিৱসাগৰ উন্নয়ন খণ্ডৰ বেতবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ ৪টা গ্ৰাম্য সংগঠনৰ সদস্যসকলে জীৱিকা সখী বাইদেউৰ উপস্থিতিত অমৃত কলহ প্ৰদান কৰিবলৈ যাত্ৰা কৰে। উক্ত অমৃত কলহ যাত্ৰাত শিৱসাগৰ জিলাৰ আয়ুক্ত শ্ৰী আদিত্য বিক্ৰম যাদৱ মহোদয়, শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অশ্বিনী কুমাৰ দলে মহোদয়ৰ লগতে জিলাখনৰ কেইবাটাও বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে। গ্ৰাম্য সংগঠনৰ সদস্যসকলে বিয়ানামেৰে পঞ্চায়তৰ কাৰ্যালয় অভিমুখে আগবাঢ়ে আৰু পঞ্চায়তৰ সভানেত্ৰী বাইদেউ তথা সচিব মহোদয়ৰ লগতে সকলো কৰ্মচাৰীয়ে গায়ন বায়নেৰে আদৰি নিবলৈ আগবাঢ়ি আহে। চাওকচোন আপোনালোক পঞ্চায়তৰ সভানেত্ৰী বাইদেউ, সচিব মহোদয় তথা পঞ্চায়তৰ সকলো কৰ্মচাৰী মহোদয় গায়ন বায়নেৰে আমাৰ ইয়াৰ পিছতে সমাজকৰ্মী ৰজিত ফুকনৰ সঞ্চালনাত পঞ্চায়তৰ সভানেত্ৰী বাইদেউৰ উপস্থিতিত বেতবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখন সভা আৰম্ভ হয়। এই সভাতে আমাৰ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যকাৰী বিষয়া ডাঙৰীয়া, আমাৰ কাৰ্যকাৰী অভিযন্তা ডাঙৰীয়া, আমাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী আৰু ৱাৰ্ড মেম্বাৰসকল, আমাৰ গাঁও পঞ্চায়তৰ সচিব ডাঙৰীয়া, অন্যান্য বিষয়াসকল আৰু আমাৰ সকলৰ শ্ৰদ্ধাৰ আইমাতৃ সকলোকক এইদৰে আমন্ত্ৰিত অতিথিবৃন্দৰ বক্তব্যৰ পিছতে গ্ৰাম্য সংগঠনৰ সদস্যসকলে অনা পবিত্ৰ অমৃত কলহসমূহ একত্ৰিত কৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ নিবৰ বাবে প্ৰস্তুত কৰা হয়। এই সময়কণো অপব্যৱহাৰ নকৰি সৎ ব্যৱহাৰ কৰি কিদৰে তাই তামোল পাণ আৰু শাক পাচলি লৈ বহি আছে। যথেষ্ট বিক্ৰী হ'লেই তাই আৰু অলপহে বিক্ৰী হ'বলৈ বাকী আছে। বীমা সখী অকণমান সাহস দিছে, লগতে বহিলৈ অৰ্চনাই যে কাকুমণি কৰি থকা ময়ো লগতে আছোঁ বুলি। বাকী আমি গোটেইখিনি সদস্য ৰৈ আছোঁ ইয়াতে। এতিয়া আমাৰ অলপ পিছতে নাটক আৰম্ভ হ'ব। এজনী আমাৰ পপী, এক দিওঁ আমাৰ যিকোনো ভিডিঅ' অনুষ্ঠান হ'লে কেমেৰামেন। যদি মোৰ ভিডিঅ'বোৰ কেনেবাকৈ মানে ভিউৰ যদি কেতিয়াবা আপোনালোকে ভিডিঅ'বিলাক চাই যদি বেয়া হয় বা অকণমান বেয়া হয় গম পাব পপীয়ে বেয়া কৰিলে, আৰু যদি ভাল হয় তেতিয়া গম পাব যে পপীৰ কাৰণে ভাল হ'ল। এয়া লাহেকৈ আমাৰ আৰম্ভ হৈছে বাটনা। চাই থাকক আপোনালোকে। তেওঁ সেই যৌথ সংসাৰখনৰ দায়িত্ব মূৰ পাতি লৈছে। তাৰো উপৰি সেই ৰাজহুৱা পুখুৰীটোৰ পৰা পানী টানি টানি নিজে ধুনীয়া হৈ গৈছোগৈ। এতিয়া আকৌ সেই কাম ফেৰা পৰিছে মোৰ ছোৱালীজনীৰ ভাগত। মই নিবিচাৰোঁ বাইদেউ, মোৰ যি দশা হ'ল মোৰ সেই দশা মোৰ যাতে ছোৱালীজনীও হওক মই নিবিচাৰোঁ বাইদেউ।
এতিয়াৰ পৰা চিন্তা নকৰিব নব আমাৰ গাঁৱত জল জীৱন আঁচনি কাম আৰম্ভ হৈছে গতিকে আমি সকলোৱে খোৱা পানীৰ কাৰণে টেনশ্যন ল'ব নালাগে পানীৰ ব্যৱস্থা হ'ব গতিকে আজি পঞ্চায়তলৈ ওলাব তাতে আমি সকলো কথা ভালদৰে আলোচনা কৰি আহিম মই আজি নগ'লে পিছে ভাল খবৰ এটা লৈহে আহিছিলোঁ পিছে এই ৰাস্তাৰ মাজতে কুৰুক্ষেত্ৰ যুদ্ধখন দেখিহে মই থমকি ৰ'ব লগা হ'ল ভাল খবৰ কি ভাল খবৰ বৰষা আপুনি যে কৈছিল নব এই স্কুলখনৰ হাইস্কুলখনৰ যে খোৱা পানী আৰু শৌচালয়টোৰ ব্যৱস্থা ভাল নোহোৱাৰ কাৰণে আপোনাৰ ছোৱালীজনীৰ লগতে বহুকেইজনী ছোৱালীয়ে স্কুল এৰিব লগা হ'ল আমি সেইদিনা CLFৰ জেণ্ডাৰ ফ'ৰামৰ মিটিংখনত এই কথাটো মই উত্থাপন কৰিছিলোঁ তেতিয়া হাইস্কুলখনৰ হেড ছাৰে কথাষাৰ বৰ নিপুণভাৱে শুনি আমাক এটা আশ্বাস দিছে তেওঁ স্কুলৰ ফাণ্ডৰ পৰা কিছু টকা উলিয়াই আমাক সাহায্য আগবঢ়াম বুলি কৈছে আৰু পঞ্চায়তৰ সভানেত্ৰী বাইদেৱে আমাক এই কথাষাৰ আশ্বাস দিছে যে তেওঁ সোনকালে এই কথাটোৰ ব্যৱস্থা গ্ৰহণ কৰিব বৰ সহজ কথা দেই আমাৰ মাইনাই যে বুজিছানে মাহেকীয়া হোৱা দিনকেইটাত স্কুললৈ যাবই নোখোজে এতিয়া অন্ততঃ তাই ভালদৰে স্কুল যাব পাৰিব তাইৰ লগৰ বিমলা আৰু ধৈৰ্যও যাব পাৰিব এইষাৰ কথা মই তাহাঁতৰ মাকহঁতকো জনাব লাগিব দেই জনাব নব পঞ্চায়তৰ আজি সভাতে আপুনি সকলোকে কথাষাৰ জনাই দিব আজি তোমালোকে মোক বহুত কথাই মনত পেলাই দিলা এই আৰু মোৰ ল'ৰা ছোৱালীসকলক মই ইমানেই কষ্ট দিছিলোঁ মোক হাতযোৰ কৰি মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোক ক্ষমা কৰি দিয়া আপুনি যে বুজি পাইছে দাদা সেয়াই যথেষ্ট কিন্তু আপুনি বুজি পালেই নহ'ব আপুনি আপোনাৰ লগৰবোৰকো বুজাব লাগিব মহিলাৰ উন্নতি তেতিয়াহে সম্ভৱ যেতিয়া সকলো পুৰুষে মহিলাক সন্মান কৰিবলৈ শিকিব বুজি পাইছেনে কথাষাৰ আৰু এটা কথা আপুনি মনত ৰাখিব লাগে যোৱাবাৰ আপোনাৰ বাৰিষা বতৰত যে আপোনাৰ ঘৰটো ধুমুহাই ভাঙি নিছিলে তেতিয়া আপুনি আমাৰ ভিঅ'ৰ দুৰ্যোগ প্ৰশমন পুঁজি ব্যৱহাৰ কৰি জানো নবৈ টিংপাত অনাৰ ব্যৱস্থা কৰা নাছিল কথাবোৰ আপুনি কিয় পাহৰি যায় কথাবোৰ ভালদৰে বুজি ল'ব দাদা আৰু এই নবৈ জানো গোটৰ পৰা টকা ধাৰ লৈ আপোনাৰ ল'ৰা ছোৱালীহঁতক পঢ়াৰ কাৰণে খৰচ কৰা নাইনে আপুনি সেই কথাটো এবাৰ বুজি নাছে নবৌক যে মিছা সন্দেহৰ পলে ফানি থাকে কিয় দাদা মই তোমালোকক হাতযোৰ কৰি কৈছোঁ আজিৰ পৰা মই কোনো বেয়া বস্তু নাখাওঁ আৰু কোনো বেয়া কাম নকৰোঁ এই তিনিআলিত কৰি থকা আড্ডাবোৰক ল'ৰাবোৰক মই নিজ সৎ চিন্তা কৰিবলৈ তেওঁলোকক আগবঢ়াই আনিম আৰু মই কোনোদিন মদ নাখাওঁ আৰু বেয়া বস্তু একো গ্ৰহণ নকৰোঁ মই তোমালোকৰ কথা মানি ৰাখিছোঁ আজিৰ পৰা মানিম মই সকলো কথা মানিম ভাল লাগিলে দাদা কথাষাৰ শুনি আপুনি যিদৰে বুজি পালে ঠিক তেনেদৰে আপোনাৰ লগৰবিলাককো বুজাব কথাষাৰ কাৰণ এজন পুৰুষে অকল মহিলাক সন্মান কৰিলে নহ'ব সকলো পুৰুষ জাতিয়ে মহিলাক সন্মান কৰিব লাগিব কাৰণ মহিলাৰ সন্মান প্ৰাপ্যৰ যোগ্য আৰু সকলো পুৰুষে সমানে আগবাঢ়ি হাত উজান দিলেহে আজি সমাজ প্ৰগতিৰ দিশে আগবাঢ়িব নহ'লে সমাজখন তল পৰি থাকিব দাদা আপুনি মোক হাতযোৰ কৰিব নালাগে আপুনি যে বুজি পাইছে সেয়াই মোৰ বাবে যথেষ্ট ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ আমাৰ মংগলৰ বাবে এতিয়া আমি ঘৰলৈ যাওঁ আৰু এটা কথা সংসাৰ আৰু এটা কথা শুনিবা ভালকৈ তোমালোকৰ ওচৰত যদি এই তিনিআলি যে ধিটিঙালি মাৰি ফুৰা ল'ৰাবিলাক আছে তেওঁলোককো এদিন মাতিবা বুজাব লাগিব যে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ অধীনত DDGKY আঁচনিৰ জৰিয়তে কাৰিকৰী শিক্ষাৰ যোগেদি সেই যিবিলাক বদমাছ ল'ৰা ছোৱালী বা যিবিলাক ল'ৰা বহি থাকে তিনিআলি আড্ডা মাৰি তেওঁলোকক কাৰিকৰী শিক্ষাৰ যোগেদি আমি উচিত ভৱিষ্যতৰ বাবে ভাল শিক্ষাৰ ব্যৱস্থা কৰিব পাৰোঁ বা কৰ্মসংস্থাপনৰ সুবিধা হ'ব কথাষাৰ অলপ গোটৰ মানুহক বুজাই ক'বা ঠিকেই বাইদেউ আত্মসহায়ক গোটৰ দ্বাৰা অকল টকা পইচাৰ লেনদেনেই নহয় আমি বহুতো সামাজিক কামতো আগবাঢ়িব পাৰিছোঁ ঘৰে ঘৰে যাতে পশুধন পালন কৰা হয় তাৰ বাবেচোন ওপৰৰ পৰা আমাক নিৰ্দেশো দিছে নহয়নে বাইদেউ সেয়াই বৰ্তমান ভিঅ'ত যিটো হাৰত কম পইচাৰ ইণ্টাৰেষ্টত আমাক ঋণ দিছে সেই ঋণ লৈ পিনে আমি বহুতো কাম কৰিব পাৰোঁ গতিকে সকলোৱে কথাষাৰ বুজি ল'লে গোটৰ সদস্যবিলাকে জানিলে ভাল হয় নাটকৰ শেষত জিলা আয়ুক্ত মহোদয় আৰু কাৰ্যবাহী বিষয়া মহোদয়ে আমাৰ জীৱিকা সখী বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় যিহেতু তেওঁৰ অনুপ্ৰেৰণাতে আমি এই নাটখন কৰিবলৈ আগবাঢ়িছিলোঁ এই আপাহতে মই পঞ্চায়তৰ সভানেত্ৰী তথা সচিব মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাক এই অনুষ্ঠান ভাগ কৰিবলৈ তেওঁলোকে অনুপ্ৰাণিত কৰিছিলে